370ৰ বিৰুদ্ধে যি জম্মু কাশ্মীৰৰ বিধেয়ক অনা হৈছিলে সেই বিধেয়ক এই মুহূৰ্তত আমি খবৰ লাভ কৰিছো বিধেয়ক গৃহীত হোৱা বুলি ৰাজ্যসভাত ইতিমধ্যে এই বিধেয়ক গৃহীত হৈছে ৰাজ্যসভাত গৃহীত হৈছে 370 প্ৰত্যাহাৰ বিধেয়ক এটা ডাঙৰ খবৰ আমি আপোনালোকক জনাই আছো বিধেয়কৰ পক্ষত 125টা ভোট অহা বুলি জানিব পৰা গৈছে ৰাজ্যসভাত ইতিমধ্যে 370 প্ৰত্যাহাৰ বিধেয়ক গৃহীত হৈছে আমি অধিক তথ্যৰ বাবে পোনপটীয়া সম্প্ৰচাৰ যাবলৈ চেষ্টা কৰিম নিউজ এডিটৰ দীক্ষিত শৰ্মা আমাৰ লগত কিছু সময়ৰ পিছতে সংযোগ স্থাপন কৰিব কিন্তু ব্ৰেকিং নিউজটো জনাই আছো 370 প্ৰত্যাহাৰ বিধেয়ক ৰাজ্যসভাত ইতিমধ্যে গৃহীত হৈছে কিছু সময় আগতে ৰাজ্যসভাৰ সদনৰ মজিয়াৰ পৰা আমি দৃশ্যাংকত আপোনালোকক দেখুৱাম আমাৰ লগত পোনপটীয়া লাইভ ফিড আছে ৰাজ্যসভা টিভিৰ সেই ফিডো আমি আপোনালোকক দেখুৱাম বিধেয়কৰ পক্ষত 125টা ভোট পৰিছে আৰু ইতিমধ্যে ৰাজ্যসভাত গৃহীত হৈছে 370 প্ৰত্যাহাৰ বিধেয়ক সকলোতকৈ ডাঙৰ খবৰ যে ৰাজ্যসভাত 125টা আৰু 61টা ভোটৰ ব্যৱধানত গৃহীত হৈছে জম্মু কাশ্মীৰ ৰিজাৰ্ভেশ্যন এক্ট এই যিখন বিধেয়ক আছিল য'ত কোৱা হৈছে যে 370 ধাৰা আৰু 370ৰ লগতে 35A এই দুইটা ধাৰা ইতিমধ্যে ৰাজ্যসভাত প্ৰত্যাহাৰ হৈছে এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ যে ৰাজ্যসভাত গৃহীত হৈছে 370 ধাৰাক যি প্ৰত্যাহাৰৰ যি বিধেয়ক আছিল সেই বিধেয়ক ইতিমধ্যে গৃহীত হৈছে পক্ষত 125টা আৰু বিৰুদ্ধে 61টা ভোট পৰিছে এই বিধেয়কখনৰ বিৰুদ্ধে এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ আৰু আজি পুৱা এই বিধেয়ক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে ৰাজ্যসভাৰ মজিয়াত উত্থাপন কৰিছিল আৰু তাৰ পিছত আজি উত্তৰ দিয়ে প্ৰথমে অমিত শাহে আৰু তাৰ পিছত ভোট গ্ৰহণ হয় ৰাজ্যসভাৰ মজিয়াত য'ত এই বিলখনৰ পক্ষত 125টা আৰু বিৰুদ্ধে 61টা ভোট পৰে আৰু এই মুহূৰ্তত ৰাজ্যসভাত গৃহীত হৈছে 370 যি ধাৰা আছিল তাক যি প্ৰত্যাহাৰৰ যি বিধেয়ক আছিল সেই বিধেয়ক ইতিমধ্যে ৰাজ্যসভাত গৃহীত হৈছে কাইলৈ এই বিধেয়ক লোকসভাত উত্থাপন হ'ব আৰু লোকসভাতো যদি গৃহীত হয় তাৰ পাছতে 370 ধাৰাক যি প্ৰত্যাহাৰ আছিলে সেই প্ৰত্যাহাৰ হ'ব আমি লৈ যাব বিচাৰিছো ৰাজ্যসভাৰ সেই দৃশ্যাংশ আমি দেখুৱাই আছো আৰু ইয়াৰ কিছু সময় আগতে ৰাজ্যসভাত এই দৃশ্য দেখিবলৈ পোৱা গৈছিলে আমি আপোনালোকক সেই দৃশ্যাংশৰ মাজলৈ লৈ যাব বিচাৰিছো যি বিধেয়ক গৃহীত হৈছিলে তাক লৈ কি কৈছিলে সেই সময়ত संजय राउत जी गलत है ऐसा किए तुम ऐसा नहीं करना चाहिए उसमें कोई भयंकर ऐसा नहीं होने वाला नहीं फिर भी नहीं करना चाहिए